প্ৰিয়জনৰ এটা ফোন কলৰ অপেক্ষাত শীতানৰ গাৰুটি তিতিছে। দুভাগ ৰাতি নিশব্দে উচুপা। উফ! আপোনজনৰ তিক্ততাপূৰ্ণ কথাবোৰৰ অন্তত এষাৰি মৰমৰ মাতৰ কাৰণে ব্যাকুল হৃদয়। কিন্তু তেওঁচোন অলপো আশংকা নাই। এতিয়া গভীৰ নিদ্ৰাৰ মাতাল প্ৰেমিক তেওঁ। আৰু মই তেওঁৰ আঘাত ভৰা কথাবোৰে হাজাৰটা প্ৰশ্নৰ হেন্দোলনিত উত্তৰৰ সন্ধানত ভ্ৰমি ফুৰা পাগল প্ৰেমিকা। প্ৰশ্নবোৰ এবাৰ শুনিব নেকি আপুনি? তেওঁ হয়তো মোক ভালেই নাপায়, নহ'লেনো মোক তেওঁ ইমান আঘাত সনা কথাবোৰ কয়নে? আৰু ক'লে যে ক'লে এবাৰলৈও মৰমেৰে মোক মাত এষাৰিও নিদিলে কিয়? হ'ব দিয়ক আৰু নুশুনাও আপোনাক। মোৰ প্ৰশ্ন গধুৰ, আপুনি জুখিব নোৱাৰিব। আপোনাৰ এটা ফোন কলৰ অপেক্ষাত ৰৈ আছিলোঁ। ফোন আহিছিল এবাৰ, কিন্তু ৰিচিভ কৰিব খোজোতেই কাটি দিলে। ভুলতে আহিছিল চাগে মোলৈ। আকৌ ভাবিলোঁ, নহয়, আপোনাৰ মোলৈ মনত পৰিছে। নিশ্চয় কৰিব আকৌ এবাৰ। কিন্তু মই ভুল বুলি প্ৰমাণিত হ'লোঁ। অপেক্ষা কৰি কৰি নিশাৰ পৰা পুৱা হ'ল, অথচ আপোনাৰ নামেৰে ফোন স্ক্ৰীন নজ্বলিল। এই বিষাদগধুৰ নিশাবোৰো বৰ দীঘলীয়া, অসহ্যকৰ এই উজাগৰি নিশা। আপোনালৈ লিখিবলৈ মন গৈছে লীলাখামৰ চিঠি। কিন্তু লিখিনো কি কৰিম? ডাকুৱালে নি পাবুকৈ জানো আপোনাৰ গা? পোৱালেই যেনিবা, পঢ়িবনে আপুনি? নপঢ়ে। সেয়ে সামৰিলোঁ নিলিখো বুলি কাগজ কলম। মোৰ শীতানৰ গাৰুটিও তিতিল আৰু মোৰ মনটোও মৰিল। আপোনাৰ এষাৰি মৰমৰ মাত আৰু এটা ফোন কলৰ অপেক্ষাত কিন্তু এতিয়াও আছোঁ। সপোনে তোমাতে উমলে দি থাকে তাকেনো বিচাৰে আপোনজন হবলে। বয়স বেলিতি ডুবিলেও থাকিম